আজি হৈছে বহাগৰ 1 তাৰিখ। সকলোকে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে আহিব লগা বছৰটো সুখৰ আৰু আনন্দময় হয়। আৰু মোৰ নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আছিল আমাৰ অসমীয়াৰ পৰম্পৰা। গৰু বিহুৰ পাছদিনা আমাৰ গাঁৱৰ সকলো ৰাইজে একেলগে সকলো ঘৰে ঘৰে হুঁচৰি গায়। আৰু ইপিনে আমাৰ ভতিজা সকলো ওলাই আহিছে হুঁচৰি গাবলৈ। আমাৰ ল'ৰা ছোৱালীকেইটাই এইবাৰ প্ৰথম হুঁচৰি গাইছে। নাজানিলেও যে সিহঁতে আগ্ৰহ কৰিছে হুঁচৰি গাবলৈ। আৰু আপোনালোকে মোৰ গৰু বিহুৰ ভিডিঅ'টো চালেনে? যদি চোৱা নাই এতিয়া গৈ মোৰ চেনেলটোত চাই লওক। এইপিনে মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া হুঁচৰি গাবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকে কোন কোন হুঁচৰি গাবলৈ গৈছে কমেণ্ট কৰি জনাব দেই। আৰু এয়া আমিও আহিলোঁ সন্ধিয়া হুঁচৰি গাবলৈ। দেখিছেনে সকলো একদম নাচনি হৈ আহিছে, বহুত ভাল লাগিলে। এনেকেই সকলোৱে মিলিজুলি হুঁচৰি গালোঁ আৰু বহুত ভাল লাগিলে। আপোনালোকে কোনে কোনে হুঁচৰি গাইছে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু নেক্সট এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ গাইছ, বাই বাই।